हेलो नमस्कार আপোনাৰ মনতো কেতিয়াবা ভয় হয় নেকি আপুনি যে কাৰোবাক WhatsAppত কিবা কনফিডেন্সিয়েল ফটো ভিডিও পঠায় আৰু সেই ব্যক্তিজনে হ'ব পাৰে সেই ফটো বা ভিডিও নিজৰ মোবাইলত সেভ কৰি ল'ব স্ক্ৰিনশ্বট লৈ ৰাখিব বা আন কাৰোবাক ফৰৱাৰ্ড কৰি দিব হ'ব পাৰে সেই ফটো বা ভিডিও আপোনাৰ অতি প্ৰাইভেট হয় বা কিছুমান কনফিডেন্সিয়েল ফটো বা ভিডিও হ'ব পাৰে যেটো আপুনি নিবিচাৰে যে কোনো থাৰ্ড পাৰ্সনে ইয়াক দেখা পাওক তেন্তে চিন্তা নকৰিব মই আজি আপোনাক এটি অতি সহজ উপায় জনাম যেটো ফলো কৰি আপুনি এনেবোৰ চিন্তাৰ পৰা আঁতৰি থাকিব পাৰিব আপুনি সেন্ড কৰা ফটো ভিডিও সেই ব্যক্তিজনে বেলেগক ফৰৱাৰ্ড কৰিব নোৱাৰে নিজৰ গ্যালাৰি সেভ কৰিব নোৱাৰে বা ইয়াৰ কোনো স্ক্ৰিনশ্বট লৈ ৰাখিব নোৱাৰে সো এই স্টেপটো ফলো কৰাৰ আগতে আপুনি মোকো এবাৰ ফলো এটা কৰি দিব যাতে আপোনাৰ বাবে মই লৈ আহিব পাৰো কিছু ইউজফুল টিপছ এণ্ড ট্ৰিক্স আৰু বহুতো নজনা কথা ভিডিওটো হেকলে চাব আৰু সেভ কিন্তু কৰি ল'ব কাৰণ কেতিয়াবা আপোনাকো প্ৰয়োজন হ'ব পাৰে আৰু আপুনি পাহৰি যাব পাৰে তেন্তে বলক সিধা গুচি যাওঁ WhatsAppত আপুনি WhatsAppটো ওপেন কৰি সেই ব্যক্তিজনৰ চেট ওপেন কৰি লওক যাক আপুনি ফটো বা ভিডিওটো পঠাব বিচাৰিছে এতিয়া আপুনি আহক ইয়াতে ইয়াৰ পৰা আপুনি সিলেক্ট কৰক গ্যালাৰি এতিয়া আপোনাৰ গ্যালাৰি খোল খাব ইয়াৰ পৰা আপুনি সিলেক্ট কৰি লওক কোনখন ফটো বা ভিডিও আপুনি সেন্ড কৰিব সিলেক্ট কৰা হৈ গ'ল এতিয়া আপুনি ইয়াতে চাওক আপুনি এটা ওয়ান সাইন দেখা পাই আছে ইয়াতে আপুনি এবাৰ ক্লিক কৰি দিয়ক এতিয়া চাওক এই ওয়ান সাইনটো এক্টিভ হৈ গৈছে তাৰ পিছত আপুনি কৰি দিয়ক সেন্ড এতিয়া চাওক এই ফটোখন গৈ পালে ওপেন কৰি চাই লওঁ স্ক্ৰিনশ্বট ল'ব ট্ৰাই কৰি আছে না নহৈছে ফৰৱাৰ্ড কৰা অপচন আছে নেকি না হেটোও নাই গ্যালাৰি সেভ কৰিব পাৰে নেকি হেটোও অপচন নাই এবাৰ বেক হৈ গ'ল চেটত এতিয়া সেই ফটোখন আৰু হি সেকেন্ড টাইম খুলি চাব নোৱাৰে সো কেনে পালে WhatsAppৰ এইটো অপচন কমেন্ট এটা কৰি জনাব নাপাহৰিব আৰু যদি ভিডিওটো ইনফৰ্মেটিভ পালে তেন্তে साम दाम दंड भी সকলো পাহৰি এটা শেয়াৰ কৰি দিব সো আজিলৈ ইমানেই আকৌ লগ পাম জয় হিন্দ জয় অসম